হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই চেনেল দেৱুত ফ্লুড এণ্ড ব্লগ। তো গতিকে আজি আমি তাৰমানে মই আপোনালোকৰ আগত লৈ আহিছোঁ এয়া চাওক পুৰা পানী। ভালকৈ হোৱা নাই চাগে, দেখাইছোঁ। তো বেছি দূৰ যোৱা নাই, আমি ঘৰৰ ওচৰতে ঘৰতে এই চাওক ভিডিঅ' চিডিঅ' বনাব পৰা নাই নে বেলেগ ঠাইত যাব পৰা নাই। তাৰপিছত ট্ৰেণ্ডিং এই নহয় মানে এয়া পানী ওলাইছে বহুত। আগত দেখাম কালভাৰ আছে, কালভাৰৰ পৰা কেনেকৈ পানী ওলাই চাব। এই ভঙাটো যে দেখিছে আপোনালোকে, এই ভঙাটো তাৰমানে আগত একবাৰ ঢল পানী হৈছিল, এনেকুৱাই পানী ইয়াতকৈ ডাঙৰ আছিল। এই ৰাস্তাবিলাক পূৰা উঠুৱাই ৰাস্তাতে পূৰা এগাঁঠুমান পানী হৈছিল, তাতে ৰাস্তাটো ভাঙি গৈছে মানে। আৰু আগতো ভাঙা আছিল, নাযাওঁ ইফালে আৰু তো বেয়া নাপাব আগলৈকে নোযোৱাৰ কাৰণে। তো আজিৰ ভিডিঅ'টো ইমানলৈকে। যদি ভাল লাগে শ্বেয়াৰ কৰক, যদি কোনোবাই মোৰ চেনেল নতুন চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। বাই।